ৰাতিৰ পৰিৱেশ আজিৰ বৰ্তমান ইয়াত সোণম ৱাংচুক ডাঙৰীয়া নাই যথেষ্ট দিনত ইয়াত কুটাঘাতমূলক কাম হৈছে ৰাতিপুৱাই আৰক্ষীৰ লাঠিচাৰ্জ তাৰ পাছৰ সময়বোৰত অভিষেক দীপ্তিৰ ওপৰত কোনোবা এগৰাকী মহিলাই চিয়াহীও দলিয়াইছিলে তেওঁলোকৰ ওপৰত বাৰম্বাৰ আক্ৰমণ কৰিবলৈ চেষ্টা কৰা হৈছে পুলিচে বহুকেইজনক মাৰপিট কৰিছে বহুকেইজন আঘাতপ্ৰাপ্ত হৈছে কিন্তু তাৰ পাছত এয়া ৰাতিৰ পৰিৱেশ বৰ্তমান যথেষ্ট সময় হৈছে ৰাতি আৰু এই সময়ছোৱাত এতিয়া চাব পাৰে এতিয়াও বহুত মানুহ গোটেই এৰিয়াটোতে থিয় হ'বলৈ ভালদৰে ঠাই নাই মানুহ মাত্ৰ ছাত্ৰ ছাত্ৰী প্ৰতিবাদকাৰী সকলোৱে এইদৰে দিনৰ পৰা ৰাতিলৈকে ইয়াত সময়বোৰ পাৰ কৰিছে কোনেও ইমান গৰম ইজনে সিজনক বিচিছে ইজনে সিজনক সহায় কৰিছে কিন্তু কোনেও হাৰ মানি ল'ব খোজা নাই